গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই জুনিয়ৰ আছাম ইউটিউব চেনেল। তো গাইজ আমি আহি গ'লোঁ আৰু এটা নতুন ব্লগৰ সৈতে। তো গাইজ আজিৰ ব্লগটো হোৱা যায় আছে। আজি সকলোৱে গম পাইছে আজিৰ পৰা গাইজ HSLC মানে মেট্ৰিক পৰীক্ষা আৰম্ভ হৈ গৈছে আৰু মই মেট্ৰিক পৰীক্ষাত আমাৰো এটা আহিব ঘৰৰ পৰা এই তাৰ কাৰণে হ'ব যাওঁ আৰু তাতে কিমান মানুহ সেইখিনি দেখাম জলত গাইজ। মানে গাইজ কলম গাইজ কিমান আছে 17টা কলম উঠছে গাইজ 17টা কলম উঠছে গাইজ শুভেচ্ছা দিয়া হিচাপত শুভেচ্ছা দি গৈছে 17টা কলম গাইজ। এই 17টা কলমৰ এটা কলম লৈ যাব এতিয়া গাইজ পৰীক্ষা দিবা আৰু মেট্ৰিকৰ ৰিজাল্ট নিশ্চয় ভাল হ'ব গাইজ। মই ইয়াক থবাক লৈকে নাগা যাম এতিয়া অলপমান পৰীক্ষা কেনে হ'ব ভাল হ'ব না বয়া আলি ভাবি অলপমান মানে শেহত যোৱাৰ আগে মানে পৰীক্ষা দিবা যোৱাৰ আগে মানে গাইজ অলপতে সিয়া কৰি লওক, তেতিয়া অলপ মানে পৰীক্ষাটো অলপ ভাল হ'ব। এই এইটো সিয়া কৰি কিনে মই আপোনালোকক আগলৈকে যাই দেখাই যাই আছোঁ। হৈছে সেয়া কৰা হৈছে ভালকৈ ইয়াক আৰু পৰীক্ষা ভাল হ'ব। মানুহ কিন্তু হৈছে কিন্তু গাইছ এই পৰীক্ষাটোত আৰু কিবা গাইছ মোৰ কিবা গাইছ এটা কথা কওঁ, এতিয়া কিবা মোৰ সবাই সোমা আনে লাগছে পৰীক্ষাত সোমা বা পৰীক্ষাৰ দিবা আহান লগা নাই মোৰ এতিয়া কিবা মই পৰীক্ষা দিবা আনে বাৰু যোনে পৰীক্ষা দিবা আহিছে হবা আনিছে আৰু গাইছ এটা কথা মই গাড়ী মেখা দেখছোন না গাইছ কেনেকৈ জাম হৈ গৈছে গাইছ। গাড়ী মেখা জাম কৰিলে কি হ'ব আৰু এটা মানুহৰ পৰীক্ষা দিলে বা এটা চলি সেনেকৈ আহিলে হ'ল, ইমান মেখা চলি দেখোন গাইছ ইমান মেখা জাম। এটা কাৰণে জুম কৰি দিছোঁ গাইছ চলি কাৰণে ঘূৰা ঘূৰি কৰি আছে অলপ দেৰিকৈ পৰীক্ষাত যাব দেয়া এইটো গাইছ চিটুৱেশ্যনটো চাবতে গাইছ বহুত মানুহ এতিয়া গাইছ একবাৰ মোকাল আমাৰ মানে আমাৰ কলেজখনৰ পৰা চাই হ'ব RNCৰ পৰা জলক গাইছ কিমান মানুহ চাওঁ। মই তাক থৈ কিনে এতিয়া আৰু তিনি ঘণ্টাৰ পিছত মই তাক আনবা যাম পৰীক্ষা আৰু মই তাৰ বেলেগ বেলেগ পৰীক্ষা কেনে হ'ল কি হ'ল আৰু গাইছ মই এটা কথা ব্লগটোত এটা কথা ক'ল আপোনালোকে দেখা পালাক কিমান মানুহ আৰু এই মানুহখিনি হৈ এটা চলি পৰীক্ষা দিব বা এটা ঘৰৰ কোনোবা এটা মানুহ থবাই আহিব পাৰে, কিন্তু গাইছ মই এটা কথা ক'ব বিচাৰোঁ এই মানুহখিনিৰ কাৰণে গাইছ বহুত কেইখন গাড়ী গাইছ জাম হৈ গৈছে আৰু গাড়ীখন জাম হৈ গ'ল। ধৰি লওক গাইছ এম্বুলেঞ্চ এখন আহি আছে, এম্বুলেঞ্চ এখন আহি থকাৰ মই তাৰ চিৰিয়াছ পেচেণ্ট আছে, চিৰিয়াছ পেচেণ্ট থকাৰ ফলত মানে আৰু কি মানে তাতে জামৰ কাৰণে মানুহটো মৰিও যাব পাৰে। সেইকাৰণে কৈছে মই এটা কথা কওঁ মেট্ৰিক পৰীক্ষা যদি এটা লগত এটা আহিব আৰু আমি মই লাইফত আহিব না আৰু আমি মেট্ৰিক পৰীক্ষা দিয়া নাই আপোনালোকে গম পাই মই মেট্ৰিকৰ মানে চাবা বা মেট্ৰিকৰ হলটো চাবা মানে এইবাৰ ফাৰ্ষ্ট আহিলোঁ তাক থবা আহিবৰ কাৰণে আৰু মই এনেকৈ নাহোঁ কাৰণ মানুহ যাম মই হয়তো নিবিচাৰোঁ। তো গাইছ মই তাক আনবা যাওঁ তাৰপিছত আপোনালোকক ভিডিঅ'টো আমি অলপ মানে আনবা যাওঁ দেখাই কিনে ভিডিঅ'টো সামৰণি মাৰিম। 3 hours later মানে মেট্ৰিক পৰীক্ষা শেষ হ'বৰ সময় হ'ল আমি মানে ওলাই আহিলোঁ ওলাই আৰু এটা কথা গাইছ এই 50 টকা খান এই 50 টকা খান আমি ৰাস্তাত এনেকৈ বঢ়িয়াকৈ পৰি আছিল ই গাইছ এতিয়া কমেণ্ট কৰি জনাব কি 50 টকা তিনিটা চলি কেইটাকে পৰিব ভাল আৰু গাইছ যেনা হাত যাওকচোন হাত চেচৰি গৈছে কিন্তু পইচা খান বদলিব নালাগ পইচা খান বদলিছে আমাৰ দাস ই বদলিছে পইচা খান আমি গাইছ কোনো বদলিব নালাগ এই 50 টকা খানৰ আমি গাইছ পাৰ্টিটো কৰোঁ কৰি কিনে বঢ়িয়াকৈ আমি যাওঁ আগত দেখি মেট্ৰিক পৰীক্ষাৰ পৰা চলি গেলা মেট্ৰিক পৰীক্ষা গাইছ আৰম্ভ হোৱাৰ সময়ত যিমান মানুহ গাইছ এইটো সেই সময়তো সিমানখিনিয়ে মানুহ আকাশে মানুহ আছে আৰু গাইছ মানে পৰীক্ষা শেষ হৈ গ'ল বেলপতি চব চলি এনেকৈ বঢ়িয়াকৈ ওলাই আহিল। এতিয়া গাইছ আমাৰ তাকো মই মানে লৈ কিনে আৰু যাওঁ আৰু ঘৰক লাগি এতিয়া আকৌ প্ৰশ্ন নকৰোঁ কাৰণ মায়ে ঘৰত পৰা আহাতে মানে প্ৰশ্ন কৰিব আকৌ হাক দিছে কাৰণ এই ৰাস্তাত আৰু মানে ভাল নহয় আৰু কনফিউজন হৈ যাব পাৰে সি পৰীক্ষা দিয়া কথাটো আৰু মানে বেলেগ বাকী চাবজেক্টখনৰ কাৰণে অলপ হেৰি যাব বেছি যদি বয়া চয়া হয়তো তাক মানে মই আহি থকাৰ সময়ত আকৌ কথা সোধা নাই কাৰণ মায়ে মোক কথাৰ কাৰণে সোধা হৈ গৈছে মানে আহি থকাৰ সময়ত অলপ কনফিউজন হৈ যাব পাৰে। তাক মই দয়া কেনে হ'ল পৰীক্ষাখন যদি চাওঁ ঠিক আছে কেনে হ'ল ঠিক আছে পেপাৰ কেনে হ'ল কিমান লাগলে 80 গাইছ 80 লাগছে বোলে। এতিয়া কিমান নাই নাজানো 90ৰ পৰীক্ষা 80 লাগছি 10 মাৰ্কটো ক'ত দিলি 10 মাৰ্ক এৰা গ'ল
শান্তি লাগছে যা বাগাত দি কাপোৰ চাপোৰ ভালকৈ খুলি কিনে বাগাত দি আৰু কালি আৰু 3 তাৰিখ আছে না 3 তাৰিখ আজি তো গাইছ আজিৰ ভিডিঅ'টো গাইছ এখিনিয়ে আছিল যদি গাইছ ভিডিঅ'টো ভাল পালে তেন্তে লাইক ছাবস্ক্ৰাইব আৰু যদি এটা ভাল চাই কমেণ্ট কৰিব নাপাহৰিব তেতিয়ালৈকে বি পজিটিভ বিলিভ চান জয় অসম